এতিয়া বজাৰ কৰিবলৈ বহুত দিনৰ মূৰত উঠিছে চাগে নাজানো চিল্কালেণ্ডত বজাৰ কৰিবগৈ ভাল ভাল কাপোৰৰ কালেকশ্যন থাকে তো আজি চাওঁ বহুত দিনৰ মূৰত চাদৰ মেখেলা অলপ কালেকশ্যন বনাওঁগৈ তো সেইকাৰণে আহিছোঁ তো আপোনালোকক কি কালেকশ্যন ক'ব আপোনালোকক দেখাম না পিছত আহি পালোগৈ চিল্কালেণ্ডলৈ যাওঁ আজি তেনে ভালকে চাব পাৰিম কালেকশ্যন এইটো কি মেটেৰিয়েল হয় চন্দ্ৰী কটন গৰ্জিয়াছ ন এইবোৰ ভাল পাৰ্টি খাব যাব পৰা যায় ইয়াত লৈ চক না আপুনি 2550 নাই এইটো তলৰটো হেভি ৱৰ্ক হ'লে মাজতো অকণমান চিম্পল হ'লে ভাল লাগে আৰু মেখেলাখনটো আৰু হেভি ব্ৰকেট এইটো চব নালাগে এইটো বিহু বতৰ বোলে হেৰি লোৱা বস্তু ঘূৰাই নলয় সেনেকে ল'ব তাৰমানে বিহুত গৰবৰিতে হাৰবৰিতে জিতি দি দিব তাৰমানে সেইটোৱে হ'ল আকৌ ন এনেইতো ঘূৰাই লয় এনেকুৱাই দেখাব পাৰিম ন ধুনীয়া লাগিছে পদুম ফুল আগতে चैनल मैं जिसपरे आपलोक मोर चैनल स्वागतम जानाइছো আজি মানে তা কাপোৰৰ হল অনা দি আনিলো আৰু মানে আজ কৈছিলো চিল্কালেণ্ডলৈ বজাৰ কৰিবলৈ ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কি কাপোৰ আনিলো বহুত ৰিজনেবল প্ৰাইসত পায় তো বহুত ধুনীয়া কাপোৰ পায় তো মই ভাবিলো স্টাৰ্ট কৰো প্ৰথম পৰা স্টাৰ্ট কৰো দেই এইযোৰ হৈছে কেঁচাপাত কটন ইমান ধুনীয়া বুটিকত বনোৱা কৈছে আৰু হেণ্ডমেড বুলি কৈছে ইমানে ধুনীয়া লাগিছে নহয় মানে দেখি চকুটো কৈ যেতিয়া মানে না ক'ব নোৱাৰিলো আৰু এইযোৰ খালি অলপ দামো হয় বাৰু ৰিজনেবল প্ৰাইচ হয় দামটো মানে বহুত অধিক নলয় এনেকৈ অলপ ভালেই লয় চক ভাল লাগিছে নে এখন চাদৰখন হয় দেই চাদৰখন নহয় চৰি এখন মেখেলাখন হয় তারপর এয়া হাত ব্লাউজৰ কাৰণে ব্লাউজটো সিম্পল হয় পটি হাতৰ পটি লগাবৰ কাৰণে এইটো আছে কালাৰ কম্বিনেশনটো কিমান ধুনীয়া লাগিছে আৰু সিলভাৰটো দিছে যে সিলভাৰটোৰ কাৰণে বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ আৰু মেখেলাখন আপোনালোকক মই দেখাইছো সৰি মেখেলাখনে দেখালো এটা ব্লাউজটো দেখাইছো চাদৰখনত বেলেগকে মানে পটি লগাব কোনো প্ৰয়োজন নাই পটিটো অলৰেডি লগাই দিছে মানে বনাই দিছে তেনেকৈ পটি নিচিনাকৈ দেখিছে বহুত ধুনীয়া হয় আৰু আপোনাৰ আচলটো এনেকুৱা কি ধুনীয়া কেঁচাপাত কটন বুলি কৈছে আৰু মানে কিবা এটা ৰেজলিং এটা আছে মানে ধৰিব পাৰি আৰু ভাল যে বহুত তো ভাল লাগিছে কাপোৰযোৰ বহুত মোৰ পছন্দ হ'ল সেইকাৰণে লৈ আহিলোঁ আৰু হৈছে কি কটন আছিলে নুনি কটন সেইযোৰ কেঁচাপাত কটন এইটো নুনি কটন
এই কালাৰটো মানে ইমান ধুনীয়া লাগে নহয় বৌয়ে যে পিন্ধিছিলে অন্নপ্ৰসন্নত সেইটো কাপোৰৰ মেটেৰিয়েলটোৱে হয় কিন্তু সেই কালাৰটো দেখাইছিলে সেই কালাৰটো কয় এজনীয়েনো দুযোৰ কেলে ল'ম তো সেইকাৰণে মই এইটো কালাৰ ইমানেই ধুনীয়া নহয় কালাৰটো মানে বৰ ভাল লাগিছে মানে মোৰ সেইকাৰণে মই কালাৰটো ল'লোঁ আৰু আপোনাৰ ব্লাউজটোৰ সেইটোতো আপোনাৰ হেৰি আছে কোলা নিচিনা আছে অকণমান বুজিছ কিমান ধুনীয়া লাগিছে এইটো ব্লাউজটো ক'লা ইয়াতো সেই পটিটো সেইটোৱে মানে ব্লাউজৰ হাতত লগাবৰ কাৰণে এটা পটি দিছে আৰু সৰুকৈ এইটো বাকী এইযোৰ মেখেলাখন ইমান ধুনীয়া লাগিছে নহয় কালাৰটো কেমেৰাত মানে পোহৰটো আজি মানে ইমান কম হ'ল নহয় আজি ৰ'দ চ'দো দিয়া নাই তেনেকৈ পোহৰটো বহুত কম আছে সেইকাৰণে কালাৰটো ইমান ধৰিব পৰা নাই কিন্তু ৰিয়েলত মানে ইয়াৰ কালাৰটো বহুতেই বেছি ধুনীয়া তাৰপিছত সেই জাপিব লাগিব তাৰপিছত এইখন চাদৰখন কোমল কি ধুনীয়া মানে পিন্ধিবলৈও আৰাম লাগিব এইযোৰ যে গোটেই কাপোৰযোৰতে আছে গুণাৰ পৰা ভাল লাগিছে বহুত ধুনীয়া দিছে তাৰপিছত আৰু এযোৰ ল'লোঁ এইযোৰ অৰ্গেঞ্জা কটন চব কটনে লাগি আছে আৰু মানে ইয়াৰ মই মুগা ৰঙৰ এযোৰ লৈছিলোঁ সেইযোৰ ভালে আছে দেখিলোঁ বহুত ধুনীয়া পিংক কালাৰৰ ফুল আছিলে কিন্তু মানে মই ভাবিলোঁ মুগা ৰঙৰ এযোৰ লোৱাতকৈ মানে সেইযোৰ ল'লে মানে চবতে পিন্ধিব পৰা হ'ব আৰু মুগা ৰঙৰযোৰ অলপ ভালেই লাগে কিন্তু মানে ভাবিলোঁ আৰু মই এইযোৰ কালাৰটো মোৰ বেছি পচন্দ হ'ল ইয়াৰ ফুলটোতকৈ মানে তাৰ পিংক কালাৰ ফুলটো বেছি ডেঞ্চলিং কৰি আছিলে কিন্তু মানে মই ইয়াৰ জাষ্ট কাপোৰযোৰৰ কালাৰটোৰ কাৰণে এযোৰ ল'লোঁ সেইযোৰো বহুত বেছি ধুনীয়া আছিলে আৰু কিমান কোমল নহয় কাপোৰযোৰ দেখিছেনে আৰু ডিজাইনটো বহুত ধুনীয়া এইটো মেখেলাখন হয় আৰু এখন মেখেলাখনৰ ইয়াত মানে কেমেৰাত মানে ইমান ধুনীয়া কালাৰ হয় কিন্তু ৰিয়েলত চাবলৈ গ'লে কালাৰকেইটা বহুত বেছি ধুনীয়া হয় এতিয়া কেমেৰাত অকণমান ইফাল সিফাল হৈছে বাৰু কালাৰকেইটা মই কিন্তু ফটো দিম বাৰু আপোনালোকক ফটোখনত অলপ ধৰিব পাৰিব আৰু তাৰপিছত এইখন দেখিছোঁ চাদৰখন এইবোৰ ফিক্স প্ৰাইচ এইখনৰ ফিক্স প্ৰাইচ হয় এইখন কিমান লৈছিলে 1200 নেকি 1200ৰ ওচৰ আছে এইখন ধুনীয়া লাগিছে এখন পিন্ধিলে ভাল লাগিব মানে বহুত কমফৰ্টেবল হয় কোমল হয় আৰু অৰ্গেঞ্জা এনেও ভাল লাগে মই অলপ দিনৰ আগতে অৰ্গেঞ্জা শাৰী এখন অৰ্ডাৰ দিছিলোঁ শাৰীখন চিলাবলৈ দি থৈ আহিছে এতিয়া চাদৰ মেখেলা ল'লোঁ অৰ্গেঞ্জা কটন ভাল লাগিছে বহুত ধুনীয়া কালাৰটো কেমেৰাত কেনেকুৱা আহিছে ক'ব নোৱাৰোঁ কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া হয় আৰু বহুত বেছি ভাল লাগে আৰু এনেও চিল্কালেণ্ডৰ কাপোৰবোৰ চবেই শুনিছেই নহয় মৰাণৰ চিল্কালেণ্ডৰ কাপোৰবোৰ বহুত ৰিজনেবল প্ৰাইচত পায় তো এইযোৰ চাওক এইযোৰ হৈছে ষ্টেপল কটন সব কটনে মই কৈছোঁ নহয় বেছিভাগ আৰু গৰম দিনত নহয় এইটো কটনটো লাগি থাকে আৰু লগতে চ' ষ্টেপল কটন নুনি কটন মিক্স পাট কি কেঁচা পাট কটন আৰু অৰ্গেঞ্জা কটন দেখিলে এইটো হৈছে ষ্টেপল কটন এইযোৰ তামৰ ৰঙৰ কোনো কাপোৰ নাই ন তামৰ ৰঙৰ হেৰিয়তে তামৰ গুণা কৰা আছে আৰু হোৱাইট কালাৰৰ ফুল আছে ইমানেই ধুনীয়া লাগিছে নহয় কাপোৰযোৰ কালাৰটো মানে মই ভাল পালোঁ মানে এনেকুৱা কালাৰ নাই যিহেতু তো সেইটো মোক লাগিলে ভাল লাগিব তামৰ ৰঙৰ কালাৰৰ কাপোৰ নাই তো পিন্ধিলে চাগে বেয়া নালাগিব বুলি ভাবিলোঁ আৰু চ' লৈ আহিলোঁ কালাৰকেইটা মানে সঁচাকৈ কেমেৰাত কেনেকুৱা হৈছে সঁচাকৈ নাজানো কিন্তু মানে ৰিয়েলত বহুত বেছি ধুনীয়া কালাৰ হয় চাওক দেখিলে ফুলটো বহুত বেছি ধুনীয়া তাৰপাছত এখন চাদৰখনত দহি বাতিব লাগিব ইয়াতে চিন্তা কৰা নাই আৰু এতিয়া যেতিয়া মানে ব্লাউজ চিলাম ব্লাউজটো মই ভাবিছোঁ একদম চিম্পলকৈ ৰাখিম কাৰণ চিম্পল ব্লাউজটো মানে চবতে হেৰি নহয় আৰু মানে নাইকিয়া হৈ নাযায় চিম্পল ব্লাউজটো চবতে হৈ যায় আৰু ন তাৰপিছত এয়া হৈছে পটিকেইটা ইয়াত লগাই দিলে আৰু ভাল লাগিব বহুত ধুনীয়া লাগিব চব পটিকেইটা নহ'বা ব্লাউজতো লগাই দিব পৰা হ'ব চাই লওঁ কি কৰোঁ ন ব্লাউজত লগতকৈ পটিত লগাই দিলে বেছি ধুনীয়া লাগিব তো সেইটো কাৰণে ব্লাউজটো একদম চিম্পল ৰাখিম সেইটো চব ধুনীয়া গোটেই কাপোৰযোৰতে আছে আৰু তাত মই এযোৰ চাইছিলোঁ ইমানেই পচন্দ হৈছিলে নহয় তাৰপিছত যেতিয়া মেলি দিলোঁ মানে একদম এযোৰ দাম আছিলে বহুত
কি আছিলে দেই মেটেৰিয়েলটো টচ কিবা এনেকুৱা হেৰি আছে ইমানেই ফুল আছিলে ভিতৰখন গোটেইখন ফুলনি আছিলে যে নালাগে দেই ফুলনি গৈছে কাপোৰযোৰ এনেই মানে মেলি ধৰে বহুত ধুনীয়া আছিলে কিন্তু ভিতৰত যে চাদৰখন খুলিলোঁ এতিয়া বহুত ফুল তাৰমানে তো সেইকাৰণে ফুলনি নলওঁ বুলি ভাবিলোঁ এযোৰ বহুত ধুনীয়া মই ফটো লগাই দিওঁ আপোনালোকক ফটোখনো বহুত বেছি ধুনীয়া লাগিব মানে তাৰপাছত আহিলে আৰু হোৱাইট কালাৰ এযোৰ হোৱাইট কালাৰ হয় এযোৰ ফিক্স প্ৰাইচ ৰিজনেবলে হয় 700 নে সামথিং মানে সব মোৰ মনত নাই মানে কাপোৰবিলাকৰ দামবোৰ এইকেইখন যে আগে দেখালোঁ সেইখিনি অকণমান দাম লৈছে এইখিনিতে লাহেকৈ মানে তললৈ হেৰি কৰি দিছোঁ আৰু এই দামৰ এযোৰ অকণমান লৈছে কিন্তু বহুত ধুনীয়া মানে সেইটো কাৰণে মানে কৰোঁ এইযোৰ বগা কেতিয়াবা ভাবিলোঁ বহুত মানে কেতিয়াবা দৰকাৰ হৈ যায় ন ক'ৰবাত সকাম নিকাম খাবৰ কাৰণে তেনেকৈ বগা সাধাৰণতে কিনা নহয় কিন্তু এইযোৰ ধুনীয়া লাগিলে সেইটো কাৰণে মানে লৈ ল'লোঁ এইযোৰ ব্লাউজটো চিলাওঁ নিচিনা ভাবিব লাগিব নহ'লেও মানে এই কালাৰৰ ব্লাউজটো বা হোৱাইট কালাৰৰ যিকোনো ব্লাউজৰ লগত বহুত ভাল লাগিব কাপোৰটো বহুত কোমল হয় তো সেইটো কাৰণে মোৰ বহুত ভাল লাগিলে আৰু কালাৰটো মানে হোৱাইটত এই কালাৰটো বহুত ধুনীয়া লাগে দেখিছেনে পটি লগোৱাই আছে অলৰেডি চিলোৱা আছে মানে দহি বটাই আছে তো ৰেডি টু ৱেৰ হয় একচুৱেলি কিন্তু মানে কি ৰেডি টু ৱেৰ হ'লেও ফলছটো যিহেতু নোখোৱাই ন ফলছটো নাই যে পিন্ধিব পৰা হ'ব আৰু এনেই কিন্তু ফলছটো নাথাকিলে সাধাৰণতে এৰি যায় যে ফুলবোৰ সেইকাৰণে ফলছটো লগাই ল'ব লাগিব এনেও বাৰু মেখেলাখন আকৌ এবাৰ এৰুৱাব লাগিব কিন্তু ৰেডি টু ৱেৰ হয় যদি মানে ফলছটো লগাই দিলে হয় আৰু লাগিলে আৰু 100 টকা বেছিয়ে লৈ লওক ন ফলছটো লগাই লোৱা হ'লে মেখেলাখন একদম ডাইৰেক্ট পিন্ধিব পাৰি আৰু এতিয়া মানে মেখেলাখন আকৌ খুলিব লাগিব আৰু একেডালে হ'ব বেছিহে লৈ ল'বগৈ এখন মেখেলাখন ফুলটো দেখি বহুত ধুনীয়া লাগিলে পচন্দ হ'লে ৰাখি থলোঁ কাৰণ মানে এনেই মই বগা কাপোৰযোৰ কিনাৰ ইমান হেৰি নাছিলে কিন্তু বগা এযোৰ লাগে ইমাৰ্জেঞ্চিৰ কাৰণে তো লৈ ল'লোঁ আৰু বগা এযোৰ চাদৰ ধুনীয়া হয় আৰু দহিটোও ভাল লাগিছে দহিটোও মানে ধুনীয়াকৈ পাতি দিছে চব দুটা কালাৰৰ দহি গুণা আৰু এইটো চকলেট কালাৰৰ এইটো আৰু এইযোৰ কিমান ল'লোঁ পাহৰিলোঁ বাৰু কিমান ল'লে মনত নাই এইযোৰ মানে বহুত ধুনীয়া হয় এনেকুৱা আৰু এযোৰ কিনিছিলোঁ মই আপোনালোকক দেখাম বাৰু সেইযোৰ এতিয়া নাই মানে মই খুৰী আহিছিলে খুৰীক দিলোঁ তো সেইটো কাৰণে মানে সেইটো দেখুওৱা নহ'ল কিন্তু ইয়াৰ একেই হয় বস্তুটো কালাৰটো অলপ বেলেগ আছিলে অলপ ব্লু টাইপ আছিলে দেখালে দেখাব অকণ পিছত দেখাম বাৰু এয়া চব ইমান ধুনীয়া হয় দেখিছে কালাৰটো ভাল লাগিছে একচুৱেলি সেইটো কাৰণে মানে লোৱা হ'ল আৰু এইযোৰ চিল্কালেণ্ডৰ পৰাই কালি ভালেমান বজাৰ কৰা হ'ল এখন চাদৰখন এখন মেখেলাখন আছিলে আপোনালোকে কেতিয়াবা আহিব পাৰে কিনিবলৈ ইমান ধুনীয়া প্ৰাইচত পায় ন ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু মানে কাপোৰৰ কালেকশ্যন বহুত আছে মানে বহুত ভেৰাইটি যি লাগে যোনটো ৰেঞ্জত লাগে আপোনালোকে ক'লেই হ'ল সেইটো ৰেঞ্জতে উলিয়াই দিব আৰু বহুত ধুনীয়া ধুনীয়া কাপোৰ উলিয়াই দিয়ে সেইটো ক'ব লাগিব আৰু যে এইটো ৰেঞ্জত মোক ইমানটো ভাল কাপোৰ লাগে বা এইটো এনেকুৱা কাৰণে লাগে তো সেইটো উলিয়ালে তেওঁলোকে ধুনীয়াকৈ উলিয়াই দিয়ে মানে সেইটো ৰেঞ্জতে সেইটো ৰেঞ্জতে উলিয়াই দিব আৰু যিটো মেটেৰিয়েল লাগে সেইটো ক'লেও উলিয়াই দিব তেনেকুৱা মানে বহুত ধুনীয়া কাপোৰ আছে পাছত ভালকৈ আৰু কিবা কিবি দৰকাৰ হ'লে ল'ব লাগিব আৰু আজি ধৈৰ্যতে এইখিনি আনিলোঁ আৰু কেইখনমান আছে কটনৰ কাপোৰ তাৰপাছত আৰু ল'লোঁ এইটো বস্তু এইটো যে 350 লয় এইটো ঘৰত পিন্ধিবৰ কাৰণে লৈছোঁ বহুত কোমল কাপোৰটো 350 ঠিকে আছে আৰু এনেকুৱা কেইবাযোৰো লোৱা হ'ল মালৈ লোৱা হৈছে এইটো মেলি নেদেখাওঁ জাপিবলৈ বহুত দিগদাৰ হ'ব কাৰণ চব একেই হয় এইবোৰ হেৰি আছে এযোৰ অলমষ্ট একে নিচিনা মানে বহুত চেল হৈ যায় ন বেছি নাছিলে এইটো সেইকাৰণে মানে ভেৰাইটিজ কালাৰত নাপালোঁ আৰু মানে তো এযোৰ তিনিযোৰ এইবোৰ মেলি নেদেখাওঁ কাৰণ ভিতৰতো একেই মানে দেখাবলগীয়া একো নাই ইয়াত এইযোৰ বৰ ধুনীয়া হয় বহুত ধুনীয়া
ভিতৰডোখৰত একেই সাধাৰণতে সেইকাৰণে মই মানে একেবাৰে মেলি দেখুওৱা নাই আৰু এইযোৰ কালাৰকেইটা ধুনীয়া ধুনীয়া সদ্যহতেতো ইয়াত আছে 5যোৰ আৰু ল'ব লাগিব মই ভাবিছোঁ কাৰণ ঘৰত পিন্ধিবলৈ লাগে আছে 350 লৈছে 350 5যোৰ 350 5যোৰ নহয় 350কে 5যোৰ তো আজিলৈ কাপোৰৰ কালেকশ্যন সিমানে হ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল লোক মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাপোৰৰ কালেকশ্যনখিনি কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব মই আপোনালোকলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিবলৈ মই চেষ্টা কৰি গৈ থাকিম আৰু চিল্কালেণ্ডত নিশ্চয় বজাৰ কৰিবলৈ আহিব বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু ৰিজনেবল প্ৰাইচত বহুত ভাল ভাল পাই যায় মই মানে ভাল পাওঁ আৰু বাকী বেলেগৰ মুখতো শুনো ভাল বুলি সো আপোনালোকে আহিব কাপোৰ ল'ব কাপোৰৰ কালেকশ্যনখিনি কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব কালাৰকেইটা কেনেকুৱা লাগিলে ক'ব তো ঠিক আছে বাই বাই আকৌ লগ পাম